Hello everyone, welcome to my channel. আৰু এয়া মা আৰু বা সেইফালে দাদা আৰু বা পোৱালিটো আৰু আমি ওলাইছোঁ বিয়া খাবলৈ। আপোনালোকে চাই যাওকচোন ভিডিঅ'টো। সঁচা কথা ক'বলৈ গ'লে এবাৰ মোৰ বিয়া খুব খোৱা মোৰ বহুত বিয়া খোৱা হৈছে আৰু কণ্টেণ্ট বিয়াই হৈছে আৰু বা যে ক'লোঁ মোৰ বৌ হয় আচলতে, কিন্তু সৰুৰ পৰা বা কৈ বায়ে হয় কৈ হৈ গ'ল আৰু এয়া মই কেনেকুৱা লাগিছে জনাব হা মোক। আচলতে বিয়া বুলি ক'লে এনেও ভাল লাগে দিয়কচোন। এইবাৰ মোক লাকি মই বহুত বছৰ খোৱা নাছিলোঁ যে বিয়া, এইবাৰ 25ত মোৰ বিয়া পূৰা খাব পাইছোঁ। আৰু এয়া আমি গৈ আছোঁ আৰু এয়া মৰাণ আমি পালোহি আৰু মৰাণ কাৰেং ধাবাৰ ওচৰ। এয়া মোৰ কলেজ, মৰাণ জুনিয়ৰ কলেজ। ইয়াত মোৰ 2 years মেমৰিজবিলাক আছে। মৰাণ পালোহি, মাহেঁতি বজাৰ কৰিব গ'ল আৰু মই অকলে বহি আছোঁ। বজাৰ কৰি আছে অকলে বহিছোঁ। এয়া বিয়াৰ ঘৰ পালোহি। ডেক'ৰেশ্যনটো খালি বহুত ধুনীয়া লাগিছিল আৰু এয়া আমি বহি আছোঁ মায়ে মই আমি চবেই। তাৰপৰা বিয়াখন আছিল মৰাণ লাচিত নগৰ হা, আৰু এয়া মা মই আমি চবেই ভিতৰলৈ আহিলোঁ। বৌহেঁতি আমি চব আপাহেঁতি ঘৰৰ মানুহ লগ খাইছে যেতিয়া কথা পাতি। এয়া আমাৰ বাইদেৱে লুকাইছে মুখখন দেখিছেনে। তাৰ পৰা আমি খাবলৈ গ'লোঁ। খাবলৈ যোৱা প্লেচটো বহুত আহল বহল আছিল, ইয়াতো ভাল লাগিল গৈ কিনে। তাৰপিছত আমি মা মই আমি চবেই গৈছোঁ আৰু বৌ আৰু আগবাঢ়িছোঁ খানা খাবলৈ। ভণ্টিকেইজনীয়ে ইমান ধুনীয়া ড্ৰেছ কোড কৰিছে আৰু খানাখিনি বৰ টেষ্টি হৈছিল দেই। লাহে লাহে মানুহবোৰ আহিব ধৰিছে আৰু বিয়া ঘৰত যেতিয়া মানুহটো হ'বই সমাগম। আপোনাক কথা এটা কোৱাই হোৱাই নাই নহয়। এয়া মোৰ আপা ছোৱালী হৈছে, মোৰ আপা ছোৱালী আৰু মোৰ কাজিন হৈছে পাপা ছাইডৰ। এয়া কইনা, বহুত মৰম লাগিছিল বাক। আৰু আলহী আহিছে যেতিয়া মাতিব যাব লাগিবই। আজি তেওঁ চেলিব্ৰিটি কাৰণ কইনা। এয়া আমাৰ ঘৰৰ মানুহবোৰ লগ খাইছে, ফুকনৰ বংশৰ মানুহবোৰ, আৰু সেইকাৰণে চবে কথা পতাত ব্যস্ত। আমাৰ বাইদেউগৰাকী কিন্তু অকল মুখখনে ঢাকি থাকে দেই। এয়া মা আৰু বা, আৰু সৰুৰ পৰা বা কোৱা যে বৌ ক'বলৈ অকৱাৰ্ড লাগে। এইফালে ফটো ছেশ্যন হৈ আছে কইনাৰ লগত, আৰু আমাৰ ঘৰৰ মানুহবোৰ একদম গুপ পাতি আছে চব লগতে। কিনো কৰিব, কথাকে পাতিছে, মানুহ বহুত হৈছে এতিয়া। এয়া কইনা সখীয়েকবোৰ পূৰা ফটো মাৰিছে। মই ভিডিঅ' ক্লিপ লৈ ল'লোঁ। বহুত ধুনীয়া লাগিছিল, বা লগৰবোৰ বহুত ধুনীয়া লাগিছে গোটেইকেইজনীক। কেমেৰামেনে একদম ফটো প'জ শিকাই আছে, বাহেঁতি একদম ফটো প'জ দি আছে। এইবোৰ দেখি মোৰ বেষ্ট ফ্ৰেণ্ডজনী বিয়ালৈ মনত পৰিলে। আমিও এনেকৈ প'জ দি আছিলোঁ। এনেও ফটো মাৰি খাই বৈ কৰি হৈ গ'ল। এতিয়া আমি গৈছোঁ ঘৰলৈ। এক্সাম আছিল ভাইটিৰো আৰু ভণ্টিৰো, সেইকাৰণে ঘৰলৈ যাবলৈ ওলালোঁ। নহ'লে থকা কথাই আছিল ঘৰৰ মানুহ যেতিয়া, খালি উপায় নাই এতিয়া এক্সাম থকাৰ কাৰণে ঘৰলৈ আহিবলগীয়া হ'ল। এয়া বাইদেৱে মুখখন ঢাকি দিয়ে আৰু এয়া মা বাই বাই দিছে আপোনালোকক। এয়া আমি গাড়ীত উঠিলোঁ, গাড়ীত বহিলোঁ আৰু এতিয়া আমি গৈ আছোঁ লাহেকৈ ঘৰলৈ পামগৈ আৰু। মা এয়া মা চল লৈছে, মাৰ ভাগত ঠাণ্ডা লাগিছে আচলতে। ঠাণ্ডাটো পৰিছিল তো আমি একো লৈ যোৱা নাছিলোঁ, মায়ে লৈ গৈছিল। গৈ আছোঁ আৰু এয়া মায়ে খুব কথা পাতিছে আৰু এয়া মোক কেনেকুৱা লাগিছে ক'বচোন কমেণ্টত। তাৰপৰা আজি নাজানো মৰাণত কি হ'ল, ইমান জাম হ'ল। আমি একদম বহুত দেৰি ট্ৰেফিকত ফচি গ'লোঁ আৰু 6 কিমানত ওলাইছিলোঁ, ঘৰ পালোহি 7:30ত। এয়া মৰাণৰ জিম হয়, বহুত ভাল হয়, আপোনালোকে জইন কৰিব পাৰে দেই। জানো আজি কি হ'ল আৰু আমি জামত ফচি গ'লোঁ। আৰু আপোনালোকে জিমখন দেখালেও যে আপোনালোকে জইন কৰিব পাৰে। তাত বহুতো মৰাণ আৰু চবেই এৰিয়াটোত তাতে যায় জিমত, বহুত ভাল হয় আৰু এয়া মা আমি গৈ আছোঁ। ইমানেই কাচুৱা নিচিনা কৈছোঁ নহয়, টৰ্টইছ নিচিনা। এয়া মই গৈ আছোঁ আৰু লাহে লাহে একদম কিবাই লাগি গৈছে আৰু জামত আমি ফচি গ'লোঁ যে। তাৰপিছত এয়া ফটো কেইখনমান ল'লোঁ, চাওক মোক কেনেকুৱা লাগিছে। আৰু এয়া মা টিকলুজনী মোৰ নাইচ হ'ব, আৰু এয়া বৰমা আৰু মা, আৰু এয়া কাকা চাৰং আৰু পোৱালিটো। ফটো কেইখনমান লৈ ল'লোঁ, চবৰে মেমৰিজ থাকি যাব। আৰু বা আৰু মা আৰু কইনা আৰু মই আৰু
কইনা হৈছে মোৰ বা পাপা বৰ্তাকৰ জীয়েক আৰু এয়া কাজিনছ মানে মোৰ দাদা গোটেইখিনি মোৰ দাদা হৈছে দেই মই ফটো ল'লোঁ আৰু এয়া মোৰ বৰ্তা ল'ৰা বহুত দিনৰ মূৰত লগ পালোঁ আৰু ফটো ল'লোঁ তাৰপিছত এয়া মা কাকাহেঁতি বৌহেঁতি চব লগতে ফটো মাৰিলে তাৰপিছত এয়া বা আৰু মই আৰু আপোনালোকে বেয়া নাপাব হা কাৰণ মোৰ কণ্টেণ্ট বেয়াই হৈছে এয়া মা আৰু মই আৰু এয়া মই মোৰ ভিডিঅ' চাই থাকিব সকলোৱে নতুন ভিডিঅ' আনিবলৈ চেষ্টা কৰিম বাই বাই কিপ ৱাচিং শ্বেয়াৰ কমেণ্ট লাইক কৰিব নাপাহৰিব দেই